का जो प्रोग्राम है, जो कॉन्फ्रेंस है, तो क्या नया कमेटी को फॉर्म होगा क्या? आज का प्रोग्राम आदि मिसिंग पोरिन केबांग आदि मिसिंग स्टूडेंट यूनियन ये थर्ड टाइम कॉन्फ्रेंस है। ये थर्ड कॉन्फ्रेंस को हम लोग नया एग्जीक्यूटिव बॉडी बना रहा है। किसको प्रेसिडेंट बनाएगा, किसको सेक्रेटरी बनाएगा। हमारा असम और अरुणाचल में ज़्यादा ड्रग्स ये ज़्यादा हो रहा है, तो ये स्पेशली बेसिकली स्टूडेंट यूनियन आदि मिसिंग पोरिन केबांग इसका जिम्मेदार ये लोग लेना पड़ेगा। हेतु कारण आमार लोके आज डेपु बस्तियों आदि मिसिंग बाने केबांग बेनारत और आदि मिसिंग आने केबांग आदि मिसिंग यामें केबांग और अरुणाचल आदिसो और TMPK सबे मिली किनी ये आदि मिसिंग पोरिन केबांग तो संगठन तो और अरुणाचल और आसाम ये आगबढ़ाब लगे। जी ड्राग्स आछे ये आमार लोके जिमान आछे ये स्टप करिब लगे, नहले भी मिनिमाइज करिब लगे। एतु कारणे आजिर आमार प्रोग्राम तो आज राखिছোঁ और जिमान आइছে और मैं मीडिया पार्सन भी ভাল লাগিছে। এইটো সংগঠনটো কেতিয়া গঠন হৈছিল? এইটো সংগঠনটো 2017 এইটো আমাৰ লোকে সমকঙত আমাৰ লোকে এইটো গঠন কৰিছে। এইটো আমাৰ ষ্টুডেণ্ট আমাৰ আদি ষ্টুডেণ্ট গুৱাহাটীত, শ্বিলঙত या দিল্লীত কিবা দিগদাৰী হ'লে আমাৰ মিচিং ভাইবিলাক ষ্টুডেণ্টবিলাকৰ এইটো মদত কৰিব লাগে। যাৰ দুখ আছে এইটো চাব লাগে। আমাৰ অৰুণাচলত যোনে আমাৰ মিচিং ভাইবিলাক ইয়াত পঢ়ি আছে তাত দিগদাৰী হ'লে বি আমাৰ আদি ষ্টুডেণ্টবিলাক এইটো মদত কৰিব লাগে। এইটো মেইন আমাৰ বিশেষ ছাবজেক্টটো। আচ্ছা, যিহেতু আজি দেখিবলৈ পাইছোঁ যে আপোনালোকে সভা অনুষ্ঠিত কৰি ইয়াত মানে আদি আৰু মিচিঙক লৈ পিনে এটা ষ্টুডেণ্ট ইউনিয়ন গঠন কৰিব লৈছে। কি লক্ষ্য উদ্দেশ্য লৈ পিনে আপোনালোকে পদক্ষেপটা হাতত লৈছে? ধন্যবাদ সকলো আপোনালোকৰ প্ৰেছক এই আমাৰ যোনটো আদি মিচিং থাৰ্ড জেনেৰেল কনফাৰেন্সৰ অহাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ আদি মিচিং পোৰিন কেবাং 2016 চনত আগষ্ট মাহত আপোনাৰ গুৱাহাটীত প্ৰথম কনফাৰেন্স হৈছিলে। তাৰ পাছত 2020 চনত নৱেম্বৰ মাহত সমকঙত এই ছেকেণ্ড জেনেৰেল কনফাৰেন্সটো আমাৰ কিবা কৰা হৈছিলেগৈ। তাৰপৰা থাৰ্ড জেনেৰেল কনফাৰেন্সটো ডেপুইখনত আমাৰ থাৰ্ড জেনেৰেল কনফাৰেন্সটো হ'ব। ইয়াত পূৰ্ণাংগ কমিটিখন ইয়াত আজি গঠন নহ'ব, যিহেতু আমাৰ মূল কমিটিখন আজি ইয়াত গঠন কৰা হ'ব। যিহেতু আমি এটা কিছুমান এজেণ্ডা লৈছোঁ হাতত, বিভিন্ন ধৰণৰ যেনেকৈ এডুকেশ্যন ছেক্টৰত বা বিভিন্ন ছ'চিঅ' ইকনমিক বা আমাৰ কালচাৰেল দিশত হওক বা বিভিন্ন এণ্টি ড্ৰাগছৰ ওপৰত হওক বা বিভিন্ন ধৰণৰ কিছুমান এজেণ্ডা লোৱা হৈছে। আৰু যিহেতু এই আদি মিচিং পোৰিন কেবাংটো আদি মিচিং বানে কেবাঙৰ বেনাৰৰ আণ্ডাৰত যিহেতু আমি আদি মিচিং পোৰিন কেবাং আছে, তো সেই নেক্সট পূৰ্ণাংগ কমিটিখন আমি এটা বিশাল এটা গোটেই অৰুণাচলৰ আদিছু ABK ইউথ উইং আৰু অসমৰ আমাৰ TMPK গোটেইখিনি আমাৰ ছাত্ৰ আমাৰ মিচিং আৰু আদিৰ ছাত্ৰ সংগঠনখিনিক লৈ আমি পূৰ্ণাংগ কমিটি গঠন কৰিমগৈ। আৰু ইয়াত যিহেতু আমাৰ ইয়াত বিভিন্ন ধৰণৰ ইছ্যু কিছুমান আছে, যিহেতু আদি মিচিং বানে কেবাঙৰ আণ্ডাৰত যিহেতু আমাৰ কিছুমান গোটেই উত্তৰ পূৰ্বাঞ্চলত আমাৰ কিছুমান সীমা বিভেদ কিছুমান চলি আছে, আমাৰ বাউণ্ডেৰী ইছ্যু লৈ কিছুমান চলি আছিলে। কিন্তু আদি মিচিং বানে কেবাঙৰ বেনাৰত আমাৰ যোনখিনি ইয়াত এছিয়াঙৰ যোনখিনি আমাৰ বাউণ্ডেৰী ইছ্যু আছে, এই বাউণ্ডেৰী ইছ্যুখিনি এটা আদি মিচিং বানে কেবাঙৰ আণ্ডাৰত ধুনীয়াকৈ এটা কোনো বিভেদ সৃষ্টি নকৰাকৈ কোনো এটা শৃংখলাবদ্ধভাৱৰ বাবে আমি মানে এই গোটেই সীমা সমস্যাখিনি সমাধান কৰা আমি দেখা পাইছোঁ। আৰু গোটেই আমাৰ অসম আৰু অৰুণাচলৰ আমাৰ যোনখিনি ইয়াত এছিয়াঙত আমাৰ বাউণ্ডেৰীত আছে, গোটেই আমাৰ মিচিং আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াত গোৰ্খা বড়ো বা বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠী আছে, এইখিনিক মিলি আমি এই সীমা সমস্যাখিনি সমাধান কৰিছোঁ। আৰু ইয়াত আমাৰ কিছুমান লক্ষ্য উদ্দেশ্য আছে, যিহেতু ড্ৰাগছ এটা বাউণ্ডেৰী এটা ইয়াত এৰিয়া হয়, যিহেতু জোনাই আৰু ৰূপচিন, তো বিভিন্ন ধৰণৰ ইয়াত এই সৰবৰাহকাৰীয়ে মানে বিভিন্ন ধৰণৰ অসামাজিক কামত বা বিভিন্ন ধৰণৰ কিবা হৈ থাকে। এইখিনি লৈও আমি মানে আদি মিচিং পোৰিন কেবাঙে আমি গোটেই সমস্যাখিনি কেনেধৰণে আমি এটা সুস্থ এটা সবল এটা আমি আমাৰ এৰিয়াটোক আমি কেনেদৰে তুলিব পাৰিম, এইখিনিক লৈ আমি বিভিন্ন ধৰণৰ আজি আলাপ আলোচনা চলি আছে। আৰু নেক্সট অহা সময়ত আৰু কি ধৰে আমি আৰু ভালকৈ আমি পদক্ষেপ ল'ব পাৰিম, আপোনালোকৰ সকলোৰে গোটেই আমাৰ
জনাইবাসী হওক বা অসমবাসী আৰু অৰুণাচলবাসীৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ি যাম বুলি আমি কিবা কৰিছোঁ। যিহেতু আৰু এটা প্ৰশ্ন